হেল্ল' এভৰিৱান, এই কণী চুকুৰাবোৰে মই এটা পেইণ্টিং বনাইছিলোঁ। চাওকচোন কেনেকৈ বনাইছোঁ। প্ৰথমতে মই এনেকৈ ৰাফলি ড্ৰয়িং কৰি ল'লোঁ, তাৰপাছত মই এনেকৈ আঠা লগাই ল'লোঁ আৰু আঠা লগাৰ পাছত ভিডিঅ'ত দেখুৱাৰ নিচিনাকৈ কণী চুকুৰাবোৰ লগাই গৈছোঁ। মই খালি অলপমান গেপছ ৰাখিছোঁ, মানে এনেকৈ গেপছ ৰাখিলে মানে কালাৰ কৰাৰ পাছত দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু আপোনালোকৰ বাৰু সেই আগৰ স্কুলৰ দিনৰ কথাবোৰ মনত পৰেনে, যেতিয়া আমাৰ বছৰীয়া পৰীক্ষা হৈছিলে। বছৰীয়া পৰীক্ষাৰ পাছত আমাক যে স্কুলৰ পৰা হাতৰ কাম কৰিব দিছিলে, মাটিৰে বস্তু বনাব দিছিলে, অমিতা হওক, ৰঙালাও হওক, আম হওক, এনেকুৱা ধৰণৰ বস্তুবোৰ যে মাটিৰে বনাব দিছিলে। মোৰ সেইকেইটা দিনলৈ কিন্তু প্ৰায়ে মনত পৰে। এনেকুৱা লাগে যেন সেইকেইটা দিন আকৌ উভতি আহিলেহেঁতেন, আকৌ বনালোহেঁতেন, কিন্তু সেই সোণালী দিনবোৰ আৰু উভতি নাহে। বাৰু যি কি নহওক, এইফালে মোৰ কমপ্লিট হৈছেগৈ আৰু মোৰ খালি বেকগ্ৰাউণ্ডটো ইমান এটা ভাল লগা নাছিলে, সেইকাৰণে মই সেইটো কালাৰৰ ঠাইত মই হোৱাইট কালাৰ কৰি দিলোঁ আৰু এইফালে মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব দেই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই।